দশন উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি This was a very good day for ours and we enjoy it and নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমাৰ স্কুলত আছে ফ্ৰেছাৰ্ছ আৰু এতিয়া চাওক মোৰ লগৰকেইটা আছে ইয়াতে। আৰু মই ভাবিছোঁ ৰিলছ এটা বনাম। এইটো ৰিহান আৰু এইটো প্ৰিয়ম, এইটো শুভম। আৰু এতিয়া ফানি ৰিলছ এটা বনাম, চাব আপোনালোকে। মোৰ ইনষ্টাগ্ৰামটো ইয়াত আহি আছে, আপোনালোকে চাব ইনষ্টাগ্ৰাম আইডিত গৈ। আৰু এতিয়া ফানি ৰিলছটো বনাৰ পিছত লগ পাইছোঁ। এইটো ষ্টেজ আৰু এইফালে সকলো ষ্টুডেণ্টকেইটা লাহে লাহে আহিব ধৰিছে। এইটো লগত অ' ভাই কি কৰি আছ? এই মোবাইল চাই আছিলোঁ। এইটো হিমাংকৰ হাই। নমস্কাৰ, আজি আমি আহিছোঁ দশন উচ্চতৰ মাধ্যমিক বিদ্যালয়। মই অসমীয়া নোৱাৰোঁ, সেইকাৰণে ট্ৰাই কৰোঁ ক'বলৈ। আপুনি দেখা পাইছে আমাৰ ইয়াত নগা আদৰণি সভা অনুষ্ঠিত হৈছে। সেইটোৱে ক'ব চাওঁ যে বহুত ধুনীয়াকৈ পাতি আছে, কিন্তু এতিয়ালৈকে লাইনমেন অহা নাই, কিয় লাইনমেনৰ নম্বৰ বিচাৰি নাপাই আছোঁ। সেইকাৰণে বক্স চক্স বজোৱা হোৱা নাই। আহিব, টাইম আহিব, আমিও গান চান বজাম। বেছি টাইম হোৱা নাই নহয়, এতিয়া 9টা টাইম হোৱা নাই, এতিয়ালৈকে 9টাহে বাজে। 10টা হৈ গ'ল। 10টা হৈ গ'ল নেকি? আচ্ছা, একো নহয়, আমি ৰাতি 12টাৰ পিছত গান চলাম, কিয় আমাৰ পাৰ্মিশ্যন আছে। আপোনাহঁতক দেখাব চাই আছোঁ, আপোনাহঁতে মোৰ পিছে পিছে আহক, যে আমি আমাৰ ধুনীয়াকৈ ফ্ৰেছাৰ্ছটো কেনেকুৱা পতা হৈছে দেখাম আপোনাহঁতক। আহক আপুনি। আশিক দা এতিয়া আহিছে, এতিয়া কাপোৰ চেঞ্জ কৰি আছে। স্কুল ইউনিফৰ্ম পিন্ধি আহি গ'ল, এতিয়া মানে পাঞ্জাবী নহ'লে কিবা চাৰ্ট পিন্ধিব। কি পিন্ধিবা ভাই? কুৰ্তা পিন্ধিবা, কুৰ্তা। আমি সকলোৱে কুৰ্তা পিন্ধি ল'লোঁ। ইতিমধ্যে গম পাইছে স্থাপিত 1 মাৰ্চ 1916 চন মহাত্মা গান্ধী পথ, নগাঁও, অসম। প্ৰতি শ্ৰী ৰাজতংগী বৈদ্য, প্ৰাক্তন ছাত্ৰী, দশন উচ্চতৰ মাধ্যমিক আহুৰ বহুমুখী বিদ্যালয়। তাৰিখ 18 নৱেম্বৰ 2024। হে কীৰ্তিমা, তোমাৰ শিক্ষা জীৱনৰ প্ৰথমটো চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত 8ম স্থান দখল কৰাৰ পাছত 2024 চনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় তথা নগাঁৱলৈ গৌৰৱ পৰানন্দ উচ্ছ্বাস কঢ়িয়াই অনাৰ বাবে আমি তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শ্বৰিফুল হুছেইনক এই বঁটা ল'বৰ কাৰণে মঞ্চলৈ আহিবলৈ আহ্বান জনোৱা হ'ল। আকবৰ আলী, কাৰ্তিক কৰ্মকাৰ, লিজা বৰা, ৰাধাৰাণী বাগ, চাদ্দিক হুছেইনক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া শ্বৰিফুলক গামোচাৰে আদৰণি জনাইছে। আমি 16গৰাকী কৃতি শিক্ষাৰ্থীক এই বঁটা দশন শৈক্ষিক বঁটা প্ৰদান কৰিছোঁ। খোৱা বোৱা কি বনাইছে ভাই? এতিয়ালৈকে খোৱা বোৱা দিয়া নাই, মাত্ৰ ষ্টাৰ্ট হৈছে। আপোনাহঁতৰ ওচৰতে ব্লগত কৈছোঁ, বাট এতিয়া ষ্টাৰ্ট হৈছে। এতিয়া কি কৰিম? এতিয়া ষ্টাৰ্ট হৈছে যে আমি দেখি আছোঁ, ডান্স চান্স হ'ব, তাৰপিছত খাম ঠিকছে, খাই পেলাই যাম। ৰন্ধা বঢ়া চলি আছে এইফালে।
দাদা কিমান সময় লাগিব আৰু আধা ঘণ্টা হৈ যাব ভোক লাগিছে যে এইফালে চিকেন লাইনত কি হৈছে লাইনত খাবলৈ খোৱা মেইন এইটো চাওক লাইন ই তাত দি আছে পামগৈ আৰু আছে খোৱা মেইন খোৱা ফাৰ্ষ্ট বাকী কাম পিছত এই আমি আপোনাৰ আগৰ ব্লগত দেখিছে যে আমাক খোৱা দিয়া নাই এতিয়া খোৱা দি দিছে আমি চব জিএছ আৰু ইউনিয়ন বডি মিলি খাই আছোঁ এই খোৱাৰ টাইমত এতিয়া ভিডিঅ' নকৰোঁ কিবা কবি খোৱাত ব্যস্ত হৈ আছ ইমান এতিয়া টাইম নাই এতিয়া খাই লওঁ ভালকৈ জেজদা কিবা কবা এই খাই লওঁ পিছত কৈছোঁ অঁ ঠিক আছে চবে এতিয়া খোৱাত ব্যস্ত গৈ পেলাই কাটি থাকিল এতিয়া জুলাই আছে জ্বলি আছে এতিয়া আমাৰ ফেচাৰ্ছ এতিয়ালৈকে আৰম্ভই হোৱা নাই আৰম্ভ হ'বহে এতিয়া অকণমান পিছত আৰু খাই বৈ ফুল ৰেডি এতিয়া হ'ব আমাৰ ফেচাৰ্ছ আগতে আছিল বঁটা বিতৰণ কিবা কিবি আছিল এতিয়া আমাৰ ফেচাৰ্ছ হ'ব ডান্স পূৰা লেটছ গো গাৰ্লফ্ৰেণ্ডজনী বেলেগ তাত বহি আছে বিচাৰি পোৱা নাই সেইকাৰণে চাক কেনেকৈ বিচাৰি আছে এতিয়া হ'ব ধামাকা এইফালে প্ৰগ্ৰাম চলি আছে আৰু আমি ফটো উঠাত বিজি সকলোৱে দেখাই দিম ফটো প'জবিলাক দেখাই দিম অঁ এইটো চাওক এনেকৈ সকলোৰে গাত তেল উঠিছে তেল কেনেকুৱা লাগিছে
সবারও ভালো লেগেছে সবারই ভালো লাগিছে এনেকুৱা ভাল লাগিছে একদম মানে ফুল এনার্জি ধুম মাথা একেবাৰে ধুম মাথা দিয়ে This was a very good day for ours, and we enjoy it. And বহুত মজা লাগিছে এইটো ভিডিঅ' ইয়াতে শেষ কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে চ' বাই